Hey dosto, welcome to my YouTube channel আজি ব্লগ আসাম। আজি আমি যাব ওলাইছো অভয়পুৰ আমাৰ দাদাৰ লগৰ এজনৰ বিয়া আছে তালে যাব ওলাইছো। আ গাড়ী চাই উলিয়াই ৰেডি কৰিলে না ভন্টি ওলা বহিব লৈছে আৰু আমাৰ দাদা বহিলে মামি বহিব। এতিয়া আমি সবে গাড়ীত বহিলো আৰু এটা গৈ আছো গোটে ফ্যামিলি আৰু বিলে ভন্টি আছে মামি হাই আগৰ হিতৰ দাদা তাৰ পৰা আমাৰ মাইন্ডা আছে দাদা দুজন আছে আগফালে আৰু এটা গৈ আছো তাৰ পৰা বেছি ঘৰৰ পৰা ওলাইছে এটা বৰ্তমান বেছি দূৰ পোৱা কিনা 2 কিলোমিটাৰ আহিছো তা গৈ থাকো আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে ভাল লাগিব। এটা নাজিৰা পালো সেই নাজিৰা গাড়ী পাৰ্ক কৰিলে দাদাই তাৰপৰা গিফ্ট ল'বলৈ কৈছে বিয়াৰ কাৰণে গিফ্ট ল'ব তাৰপৰা গিফ্ট লৈ আহিব মামীহঁতি এতিয়া গাড়ীতে বহোঁগৈ অলপ দেৰি মামীহঁতি ভাল লাগে তাৰ ভণ্টিয়ে মই বহি আছোঁ ইয়াত এই ভণ্টি এতিয়া আমি গিফ্ট চিফ্ট লৈ ল'লোঁ ধুনীয়াকৈ এতিয়া যাব লৈছোঁ। দেখিছা গিফ্ট ললো এইটো গিফ্ট লৈছো কিবা ভাল বস্তু লৈছো আৰু যাবলৈ আমি নকওঁ তৰালি ফুলা এটি মন উন্মাদ হৈ হেপা এয়া দেখিছে শিমলগুৰি থানা পাৰ হৈ অহা এইখনে হ'ল শিমলগুৰি থানা। এতিয়া আকৌ ৰখিবলগীয়া আছে 5 মিনিটমান তাত ট্ৰেইন কোচিং হৈছে তাৰপৰা ট্ৰেইন গেটত গাড়ী পূৰা ভিৰ লাগি গৈছে দেখোন সেইখিনি ৰখিবলগীয়া হৈছে তাত ট্ৰেইন যাব ট্ৰেইন গৈ আকৌ আগুৱাই যাম আমি আকৌ দেখাব চেষ্টা কৰিম আপোনালোকক। তৰালি ফুলা এটি মন চৰাইদেউ চুকাফাত গেট পাৰ হৈ আহিলোঁ। এতিয়া আমি এতিয়া লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ পালোহি আপোনালোকে দেখিব পাইছে এয়া লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰ দেখিছে এইবোৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ তাঁৰ আছে পোষ্ট আছে কি ধুনীয়া ধুনীয়া। এতিয়া চফৰাই পালোহি চফৰাই টি গাৰ্ডেন চাহ বাগিচা মাজে আলিটো এদি গৈ আছোঁ এইফালে ৰঙা পথাৰ পায় ৰঙা পথাৰলৈ গৈ আছোঁ আমি এতিয়া আৰু বেছি দূৰ নাই পামগৈ গৈ পিনি দাদাজনৰ ঘৰ। এতিয়া বৰ্তমান পাইছোঁহি আমি গাড়ী চাই ৰখা আহিছে যাবে দাদাহেঁতি গাড়ী চাই লগ কৰি দিলে এতিয়া আৰু এতিয়া কেমেৰাও ভাল নাহে বেয়া নাপাব আপোনালোকে এইখন বিয়া চাওক। আমি এতিয়া বিয়া ঘৰৰ ভিতৰলৈ সোমাই যাম। এতিয়া আমাৰ দাদাই লগ কৰি আহিলে দৰাক তাৰপৰা দৰাই ফটো মৰাত ব্যস্ত বোলে কেমেৰামেনে ফটো মাৰি আছে ধুনীয়াকৈ তাৰপৰা আমিও লগ চগ কৰি দাদাক আহিলোঁ দৰাক লগ কৰি আহিলোঁ আৰু এতিয়া আমি বহোঁ অলপ দেৰি চকীত বহিব দিছে বহোঁ এইফালে দৰা ফটো মৰাত পূৰা ব্যস্ত হৈ আছে। এতিয়া দৰা আৰু কইনা ফটো মাৰিব গৈ আছোঁ আমি দৰা কইনা এও দাদাও নবৌ দেখিছে খন্তে সময় বহাৰ পাছত তাৰপৰা কফি লৈ আহিলে কফি পকৰি এইটো কফি দেখিছে তাৰপৰা এইফালে দৰা কইনাই মামীৰ লগত কথা পাতি আছে দৰা পূৰা ফূৰ্তিত আছে আৰু এইফালে কইনা ফূৰ্তিত দেখিছে পুৰা ধুনীয়া হাঁহি
দৰা কইনা দুজনে এইফালে মণ্ডপ চক ধুনীয়া মানে ডেক'ৰেশ্যন দিছে কফি খাই অলপ বহাৰ পিছত ভিতৰলৈ দাদাই মাতি আনিলে মাতি আনি ভিতৰত বহিছে এতিয়া ভণ্টি মামী দাদা বহি আছে এতিয়া নদৰা বহিছে আৰু চব ঘৰটো কি ধুনীয়া সজাই দিছে ফটোৰে এইবোৰ তেওঁ ডিউটি ফটো দেখিছে ধুনীয়া ধুনীয়া ফটো সজাই থৈছে এতিয়া সকলোৰে লগত কথা চথা পাতি ধুনীয়াকৈ অলপ দেৰি বহাৰ পাছত দাদাই ভিতৰলৈ মাতি নিলে মতাৰ পাছত খানা খুৱাবলৈ বোলে ভণ্টি আৰু মামী দাদাই দেখাই দিছে ৰুম এইটোৱে বুলি তাৰপৰা দাদাও লগতে খাব আমাৰ ডাইনিং এখন এতিয়া ভাতৰ পাত চাত দিলে আৰু খাবলৈ এইফালে কাৰিকৰ ভাত লৈছোঁ দেখিছে দাদা আহিছে বহিবলৈ দাদাই আমাক চাংঘৰ দেখুৱাবলৈ লৈ যোৱা কথা আছে এতিয়া আমি চাংঘৰত বহি আছোঁ এয়া ভণ্টি মই দাদা ইজন মাতি লৈ চাংঘৰ এইটো চাংঘৰত প্ৰথমত দেখিছে আজি প্ৰথম লাইভত প্ৰথম চাংঘৰ দেখিছে ইয়াত দেখিছে এইবোৰ টকটা আছে তলত আৰু ওপৰত টিং ধুনীয়াকৈ মাৰি থোৱা আছে এতিয়া বিয়া চিয়া খাই ওলাইছোঁ ধুনীয়াকৈ যাব লৈছোঁ দাদা আৰু গাড়ী আনিব গৈছে দাদা এয়াই বিয়াৰ খন্তেকীয়া ভিডিঅ' আপোনালোকক দেখাবলৈ সক্ষম হ'লোঁ উভতি আহিলোঁ যদি ভিডিঅ' চাই আপোনালোকে ভাল পাব লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই টাটা